আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ৰাইটিং ফিভাৰলৈ। আমি আজি জানিম ৰাইটিং ফিভাৰ আচলতে হয় কি। ৰাইটিং ফিভাৰ এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, যিটোৰ জৰিয়তে আপোনালোকে প্ৰকাশ কৰিব পাৰিব আপোনালোকৰ যিকোনো ধৰণৰ লেখা। তাকো আপোনালোকে সেয়া নিজৰ মতে কাষ্টমাইজ কৰি ল'ব পাৰিব। এতিয়া যদি সোধোঁ, বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, যিদৰে ফেচবুক বা ইনষ্টাগ্ৰাম, তাতোতো আমি লেখাসমূহ প্ৰকাশ কৰিব পাৰোঁ। এতিয়া যদি ফেচবুক বা ইউটিউবত চাওঁ, তেতিয়াহ'লে আমি দেখিম যে ফেচবুক আৰু ইউটিউবত সকলো ধৰণৰ মিডিয়া ফাইল আমি পাব্লিছ কৰিব পাৰোঁ, যাৰ জৰিয়তে তাত যদি আমি লেখা এটা প্ৰকাশ কৰোঁ, তেতিয়াহ'লে সেই লেখাটো বিচাৰিবৰ কাৰণে আমাৰ বহুত স্ক্ৰল কৰিবলগীয়া হয় বা আমি সেই লেখাটো বিচাৰি পেলাই সহজতে নাপাবও পাৰোঁ। কিন্তু যদি এনেকুৱা ধৰণৰ এটা প্লেটফৰ্ম থাকে, যিটো কেৱল লেখাসমূহ দিব পৰাকৈ কাষ্টমাইজ কৰা হয়, কেৱল লেখাসমূহ প্ৰকাশ কৰিব পৰাকৈ কাষ্টমাইজ কৰিব পৰা হয়, আৰু তেনেকুৱা এটা প্লেটফৰ্মেই হৈছে ৰাইটিং ফিভাৰ। এতিয়া যদি চাওঁ, ৰাইটিং ফিভাৰত আমি কি কৰিব পাৰোঁ। ইয়াতে ৰাইটিং ফিভাৰ হৈছে এনেকুৱা এটা প্লেটফৰ্ম, যিটো প্লেটফৰ্মে আপোনালোকক সহায় কৰিব আপোনালোকৰ লিখাৰ লগত জড়িত যিকোনো ধৰণৰ সমস্যা দূৰ কৰিবৰ বাবে। ৰাইটিং ফিভাৰত আপোনালোকে প্ৰথমতে যেতিয়া অন কৰিব www.writingfever.com যেতিয়া আপোনালোকে প্ৰৱেশ কৰিব, তাৰ পাছত আপোনালোকে তাতে থকা যিসমূহ লেখা আছে, সেই লেখাসমূহ লগতে তাতে যিমানখিনি মেম্বাৰে অলৰেডি ৰেজিষ্টাৰ কৰিছে, সিহঁতৰ লেখাসমূহ সিহঁতৰ টাইমলাইনত অথবা ইয়াৰে যোনটো মেইন পোষ্ট বক্স আছে, তাতে আপোনালোকে লেখাসমূহ পঢ়িব পাৰিব। তাৰোপৰি আপুনি যদি আপোনাৰ লেখাও ঠিক সেইদৰে প্ৰকাশ কৰিব বিচাৰে, তাতে মাত্ৰ ইয়াতে এটা একাউণ্ট খুলিলেই হৈ যাব। একাউণ্ট খুলিবৰ বাবে তাতে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ বুলি এটা অপশ্যন আছে, তাতে যোৱাৰ পিছত আপোনালোকলৈ এটা কনফাৰ্মেশ্যন ইমেইল যাব, আৰু তাৰপিছত আপোনালোকে তাতে নিজৰ একাউণ্টটো এক্টিভ হৈ যাব। তাৰোপৰি ইয়াতে আপোনালোকৰ ফেচিলিটি আছে কুইক লগইনৰ। কুইক লগইনৰ জৰিয়তে কি কৰিব পাৰিব, যদি আপোনালোকে কুইক লগইন কৰে, তেতিয়া আপোনালোকৰ বাবে কনফাৰ্মেশ্যন ইমেইল বা তেনেকুৱা ধৰণৰ কোনো কনফাৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই। যেতিয়া আপোনালোকে কুইক লগইনত জইন কৰিব, তাৰপিছতে যদি আপোনালোকে গুগলৰ থ্ৰুদি একাউণ্টটো এক্টিভ কৰিব বিচাৰে, জাষ্ট গুগল থকা অপশ্যনটোত ক্লিক কৰিব, আৰু আপোনাৰ মোবাইলত এক্টিভ হৈ থকা গুগল একাউণ্টটোৰ সৈতে ই লিংক হৈ যাব, অৰ্থাৎ অট'মেটিকেলি আপোনাৰ একাউণ্টটো এক্টিভ হৈ যাব। তাৰপিছত আপুনি ইয়াত থকা বিভিন্ন ধৰণৰ ফিচাৰ্ছসমূহ অতি সহজে উপলব্ধ কৰিব পাৰিব। যদি আপোনালোকে বিচাৰে যে আপোনালোকে এটা পোষ্ট আপলোড কৰে, তেতিয়াহ'লে তাতে থকা যিটো গেষ্ট পোষ্ট ফেচিলিটি আছে, গেষ্ট পোষ্টত যোৱাৰ পিছত আপোনালোকে তাতে টাইটল আৰু কি টেগ কৰিব বিচাৰে, আৰু তাতে থকা যোনটো কেটাগৰী, কোনটো কেটাগৰীত পৰে, সেইটোৰ লগতে লেখাটো, আৰু তাৰ লগত জড়িত যিকোনো এখন নন কপিৰাইট ফটো আপলোড কৰি তাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন যোনটো ক্লিক আছে, তাতে ক্লিক কৰাৰ পিছত পাব্লিছ কৰি দিয়াৰ লগে লগে আপোনাৰ লেখাটো পাব্লিছ হৈ যাব, আৰু আপোনাৰ পেজটো ৰিডাইৰেক্ট হৈ যাব ডাইৰেক্ট পোষ্ট থকা পেজটোলৈ। তাৰপিছত আপুনি পোষ্টটো পঢ়িব পাৰিব, অথবা তাতে য'ত হোৱাটছআপ বটম আছে তাতে দি গৈ পেলাই, বা অথবা ফেচবুক, ইনষ্টাগ্ৰাম, টেলিগ্ৰাম আদি যিসমূহ তাতে বুটাম আছে, সেইসমূহৰ জৰিয়তে আপোনালোকে তাতে শ্বেয়াৰ কৰিব পাৰিব। যদি আমি চাওঁ ৰাইটিং ফিভাৰ কিয় বনাইছোঁ, ৰাইটিং ফিভাৰ হৈছে এটা ডিজিটেল ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, যিটো কেৱল মাত্ৰ ডেডিকেট কৰা হৈছে সকলো ধৰণৰ লেখাৰ সৈতে জড়িত বা লেখাসমূহৰ সৈতে জড়িত প্ৰব্লেমসমূহ ছল্ভ কৰিবৰ বাবে। ইয়াতে দুটা প্ৰফাইল টাইপ থাকিব, দুটা বা তিনিটা প্ৰফাইল টাইপ থাকিব। প্ৰথমটো থাকিব প্ৰফাইল টাইপ ৰিডাৰ, ছেকেণ্ডটো থাকিব প্ৰফাইল টাইপ ৰাইটাৰ, থাৰ্ডটো প্ৰফাইল টাইপ থাকিব পাব্লিছাৰ, মাৰ্কেটিং, এটচেট্ৰা এটচেট্ৰা। যেতিয়া আপোনালোকে কোনোবা এটা লেখা দিলে, বা আপোনালোকৰ লেখাসমূহ যদি কিতাপ আকাৰে উলিয়াব পাৰে, যদি তাৰ বাবে আপোনালোকে পাব্লিকেশ্যন হাউচ বিচাৰি ফুৰিছে, তাতে প্ৰফাইল টাইপত গৈ পেলাই পাব্লিকেশ্যন বুলি চাৰ্চ কৰাৰ লগে লগে তাতে যিমানখিনি পাব্লিকেশ্যনে ইয়াৰ লগত লিংক কৰিছে, তেখেতসকলৰ প্ৰফাইলসমূহ ওলাই যাব, আৰু ডাইৰেক্টলি আপোনালোকে তেখেতসকলৰ লগত কণ্টেক্ট কৰিব পাৰিব। ঠিক সেইদৰে যদি মাৰ্কেটিং কৰোঁ বুলি ভাবে আপোনালোকৰ বুক এখন, তেতিয়া মাৰ্কেটিং এজেঞ্চিবিলাকৰ লগতো ঠিক সেইদৰে আপোনালোকে জইন কৰিব পাৰিব, আৰু সেই ফিচাৰ্ছসমূহৰ ওপৰত আমি অলৰেডি কাম ষ্টাৰ্ট কৰিছোঁ। এতিয়া আপোনালোকে ৰাইটিং ফিভাৰৰ জৰিয়তে বিভিন্নসমূহ লেখা পঢ়াৰ লগতে সেই লেখাসমূহ, আপোনালোকৰ লেখাসমূহ ইয়াত প্ৰকাশ কৰিবৰ বাবে এখন উপযুক্ত প্লেটফৰ্ম। আৰু এই ৰাইটিং ফিভাৰ
ডেডিকেট কৰা হৈছে প্ৰত্যেকজন লেখাৰ সৈতে জড়িত প্ৰত্যেকজন সাহিত্যপ্ৰেমী ৰাইজৰ ওপৰত আশা কৰোঁ আপোনালোকে তাতে গৈ যোনটো ৰেজিষ্টাৰ বুলি প্লেটফৰ্ম ৰেজিষ্টাৰ বুলি অপশ্যন আছে সেই ৰেজিষ্টাৰত গৈ পেলাই আপোনালোকৰ একাউণ্টটো এক্টিভ কৰক আৰু আপোনালোকে লেখাসমূহ তাতে প্ৰকাশ কৰক হয় আপোনালোকে লেখাসমূহ আপোনালোকৰ বহী এখনত বা এটা হোৱাটছআপতো আপোনালোকে লিখি থৈ দিব পাৰে কিন্তু যদি বহীখন হেৰাই যায় বা হোৱাটছআপটো আনষ্টল হৈ যায় তেতিয়া কি হ'ব যদি আপোনালোকে ইয়াত একাউণ্ট খোলে তেতিয়াৰ পৰা আপোনালোকৰ এইটো লেখাটো সম্পূৰ্ণৰূপে চিৰস্থায়ী হৈ থাকিব আৰু সেইটো আপুনি বিচৰা ধৰণে যদি মানুহে চাব পৰাকৈ আপোনালোকে সেইটো পাব্লিছ কৰিব বিচাৰে তেতিয়া তেনেকৈও পাৰিব যদি অকল প্ৰাইভেটলি থওঁ বুলি ভাবে তেনেকৈও পাৰিব এটা সম্পূৰ্ণ কাষ্টমাইজেশ্যন ছিষ্টেমেৰে হৈছে ৰাইটিং ফিভাৰ প্লেটফৰ্ম আশা কৰোঁ আপোনালোকে ৰাইটিং ফিভাৰত জইন কৰি ভাল পাব তাৰ বাবে আপোনালোকে ৰেজিষ্টাৰ কৰক অতি সোনকালে আৰু আপোনালোকৰ লেখাৰ সৈতে জড়িত মানুহসকলক ইয়ালৈ ইনভাইট কৰক আৰু আমাক ফিডবেক দিয়ক যে আপোনালোকে এইটো চলাই কেনেকুৱা পাইছে আৰু আমি ইয়াতে কি কি ইমপ্ৰুভ কৰিব লাগে আপোনালোকে এই সম্পৰ্কে আমাক কওক যাতে আমি এই প্লেটফৰ্মটো আৰু আপোনালোকৰ বাবে প্ৰয়োজনীয় আপোনালোকে বিচৰা ধৰণে আমি কাষ্টমাইজেশ্যন কৰি দিব পাৰোঁ ধন্যবাদ জয় আই অসম ৰাইটিং ফিভাৰ লগ ইন কৰক আৰু ৰেফাৰ কৰক ধন্যবাদ